হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ঢেকীয়াৰ ৰেচিপি। তেনেহ'লে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। ঢেকীয়া শাক বনাবৰ বাবে মই লৈছোঁ এমুঠি ঢেকীয়া শাক আৰু শাকখিনি ভালদৰে ধুই লৈছোঁ। আপোনালোকে মন কৰিব যাতে শাকবিলাকত পোক নাথাকে। ঢেকীয়া শাকখিনি আগটো ছিঙি ল'ব আৰু গুৰিৰ টান অংশটো পেলাই দিব। এনেদৰে গোটেইখিনি ঢেকীয়া শাক ছিঙি ল'ব। মই ঢেকীয়া শাকখিনি ছিঙি লৈছোঁ। এতিয়া হওক বনাবলৈ আৰম্ভ কৰোঁ। কেৰাহীখন গেছত উঠাই দিছোঁ আৰু গৰম হ'লে ইয়াত মই দিম তেল। মই মিডিয়াম চাইজৰ এটা পিঁয়াজ কাটি লৈছোঁ। পৰিমাণ অনুযায়ী আপুনি কেৰাহীখনত তেল দিব। শুকান জলকীয়া দুটা লৈছোঁ। আৰু তেলটো গৰম হোৱাৰ লগে লগে দিছোঁ পিঁয়াজখিনি। ভালদৰে লৰাই ল'ব। পিঁয়াজখিনি অলপ ৰঙচুৱা হ'লে ভাজি ল'ব। শুকান জলকীয়া দুটা দিব আৰু ভালদৰে আকৌ লৰাই ল'ব। এতিয়া দিব হালধি। হালধিটো আপুনি তেলতে দিব, কাৰণ শাকজাতীয় বস্তু বনালে তেলতে হালধিটো দিব লাগে। তেতিয়াহে শাকৰ সৈতে ভালদৰে মিহলি হৈ যায়। হালধিখিনি দি ভালদৰে লৰাই ল'ব। মন কৰিব পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হ'ব দিব। দৈ যাব নালাগে, জাষ্ট অলপ ৰঙচুৱা হ'লেই হ'ব। কেৱল সুগন্ধিৰ বাবেহে মই দুফুট নহৰু দিছোঁ। আপোনালোকে নিদিলেও কোনো কথা নাই। মই নহৰুটো অলপ খাই ভাল পাওঁ, সেইবাবে নহৰু দিছোঁ। নহৰুখিনি দি অলপ ভালদৰে লৰাই ল'ম আৰু তাৰপাছত মই দিম শাকখিনি। ঢেকীয়া শাক এমুঠি দিম, দি ভালদৰে লৰাই ল'ম। কাৰণ একেলগে গোটাইখিনি দিব নোৱাৰিম, কাৰণ ঢেকীয়া শাক আপোনালোকে জানেই দেখোঁতে বহুত দেখি, কিন্তু কমি যোৱাৰ পিছত অলপ হৈ যায়। ঢেকীয়াখিনি দি কিছু সময় আপোনালোকে ভালদৰে লৰাই থাকিব আৰু কিছু সময়ৰ পাছত নিজে নিজে কমি গৈ অলপ হৈ যাব। এতিয়া মই দিম নিমখ। নিমখ দিয়াৰ পাছত ঢেকীয়াৰ পৰা অট'মেটিক পানী ওলাই আহিব আৰু নিমখ দিয়াৰ পাছত ঢেকীয়াখিনি আৰু কমি গৈ অলপ হৈ যাব। ভালদৰে লৰাই ল'ব। প্ৰায় 3 মিনিটমান সময়ৰ বাবে ঢাকনিখন লগাই থৈ দিম। গেছটো মিডিয়াম ফ্লেমত দিম আৰু এতিয়া ঢাকনিখন গুচাই দিয়াৰ লগে লগে দেখিলে আপোনালোকে কিমান পানী ওলাইছে চাওকচোন। এই পানীখিনি যেতিয়ালৈ সম্পূৰ্ণৰূপে শুহি শেষ হৈ নাযায় আমি ঢেকীয়াখিনি তেতিয়ালৈ ভাজি থাকিব লাগিব, কাৰণ এই পানীটো শুহি যোৱাৰ লগে লগে ঢেকীয়াখিনি
কিছু সময়ৰ বাবে থৈ দিম। এতিয়া প্ৰায় ঢেকীয়া হৈ গৈছে। 5 মিনিটমান পাছত মই ঢাকনিখন গুচাই চাইছোঁ। পানী একদম নোহোৱা হৈ গৈছে আৰু ঢেকীয়াখিনি সম্পূৰ্ণ শুকান হৈ গৈ পৰিছে। এতিয়া প্ৰায় হৈয়ে গৈছে। মই আৰু অলপ সময় লৰাই ভাজিম। মই ঢেকীয়া শাক খাবলৈ বহুত ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় এবাৰ জনাবচোন। কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেকুৱা এটা ঢেকীয়া শাক খাই মই কিন্তু ঢেকীয়া শাক খাবলৈ বহুত ভাল পাওঁ। মই প্ৰায়ে ঢেকীয়া শাক বনাই খাই থাকোঁ। মোৰ ঢেকীয়া শাক সম্পূৰ্ণৰূপে হৈ গৈছে ৰেডি। আহকচোন তেনেহ'লে দেখুৱাওঁ কেনেকুৱা আছে মোৰ ঢেকীয়া শাক। আচলতে খাবলৈ বহুতেই সুস্বাদুজনক হৈছিলে। আমি খাই বহুত ভাল পাইছোঁ। যদি আপোনালোকে মন কৰে বা ভিডিঅ'টো বনাব আৰু কেনেকুৱা পালে জনাব। যদিহে ভিডিঅ'টো ভাল পাইছে আপোনালোকে চাই তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে এটা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোৰ ভিডিঅ' বনাবলৈ বহুতো অনুপ্ৰাণিত কৰে। তেনেহ'লে আজিলৈ আছিল ভিডিঅ'টো ইমান কৰি ভিডিঅ'টো চাব আপোনালোক সকলোলৈ থাকিল বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ লৈছোঁ বিদায়। বাই বাই।